নমস্কাৰ সকলোকে। এইটো মোৰ দ্বিতীয়টো ভিডিঅ'। আজি মই জাতিলাওৰ কোমল পাতৰ চাটনি বনাম। তো এইখিনি জাতিলাওৰ কোমল পাত। এইখিনি মই এতিয়া ভালকৈ চাফ চিকুণ কৰি ল'ম। কোমল পাতকেইটা ঠাৰিৰ পৰা বাছি ধুই পখালি ল'ম। ভিডিঅ'টো শেষলৈ চাব বুলি আশা থাকিল। মই নহৰু লৈছোঁ। নহৰুখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। লগতে মই জাতিলাওৰ পাতখিনিও ধুই পখালি লৈছোঁ। আৰু এয়া মই ঘৰৰে কেঁচা জলকীয়া লৈছোঁ। লগতে মই ধনিয়াৰ পাত অলপ লৈছোঁ। এইখিনি মই সৰু সৰুকৈ কাটি দিম। লগতে মই পিঁয়াজ অকণমানো লৈছোঁ। এইখিনিও মই সৰু সৰুকৈ কাটি দিম ইয়াতে। এতিয়া মই গেছত এটা কেৰাহী বহাই দিছোঁ আৰু গোটেই জাতিলাওৰ পাতখিনি দি গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। তাত মই নহৰু কেইফুটাও দিছোঁ আৰু জলকীয়া কেইটাও দিছোঁ। এতিয়া গোটেইখিনি দিয়া হোৱাৰ পিছত মই ঢাকনিখন মাৰি দিম আৰু 4-5 মিনিটমান পিছত এবাৰ চাই ল'ম। যেতিয়া গোটেইখিনি জাতিলাওৰ পাতৰ পানী ৰস গোটেইখিনি নোহোৱা হ'ব, তেতিয়া এইখিনি সম্পূৰ্ণ হ'ব। এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি দিম। ঠাণ্ডা হোৱাৰ পিছত মই মিক্সি জাৰত ল'লোঁ। তাৰ লগতে মই পিঁয়াজখিনি আৰু ধনিয়াৰ পাতখিনিও মই ইয়াতে দি গোটেইখিনি মিক্সি জাৰত মই পেষ্ট বনাই ল'ম। এইখিনিত মই সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু লগতে মই ইয়াতে কেঁচা মিঠাতেল অকণমান দিছোঁ সোৱাদটো ভাল হ'বৰ বাবে। এইখিনি মই এতিয়া মিক্সি জাৰত পেষ্ট দিম। আমাৰ চাটনি আজি ৰেডি। এতিয়া মই এইখিনি ধুনীয়াকৈ সজাই লৈ আপোনালোকক দেখুৱাই আছোঁ। দাইল, এইখিনি চাটনিখিনি, এইখিনি আলু পিটিকা, এইটো কণী ঘৰৰে মুৰ্গীৰ হয়, এইটো বন্ধাকবি ভাজি, এইটো বিলাহীৰ টক, এইটো আচাৰ, এইটো ভোট জলকীয়া, এয়া ভাত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।